তো হে গাইজ ৱেলকাম বেক টু মাই চেনেল। তো আজি আমি কথা পাতিম এখন গাড়ীৰ বিষয়ে, তো যিখন নতুনকৈ 2023 চনত লঞ্চ হ'বলৈ গৈ আছে। তো সকলোৱে দেখিছে নিশ্চয়, সেইখন এতিয়া মানে কমপ্লিট জেনেৰেশ্যনটো চেঞ্জ হৈ যাব। হোণ্ডা কোম্পানী হয়, ভাৰ্নাৰ। আগতে তাৰ ফেচ লিফ্টটো চেঞ্জ কৰিছিলে আৰু এতিয়া মানে গোটেই জেনেৰেশ্যনটো চেঞ্জ কৰি দিব। বাহিৰৰ পৰা ইঞ্জিনৰ পৰা আদি কৰি চব চেঞ্জ হৈ যাব। প্ৰথমতে যদি আপুনি চাবলৈ যায় তো তাত থাকিব DRL থাকিব, LED লাইন লিখিয়াকৈ থাকিব, ফিউচাৰিষ্টিক লাগে গাড়ীখন দেখিবলৈ। পিছফালৰ পৰাও তেনেকৈ LED থাকিব, DRL টি দেখিবলৈ ভাল লাগিব। ছাইডটো দেখিবলৈও বহুত ধুনীয়া লাগিছে। এতিয়ালৈকেতো সেইখন গাড়ী লঞ্চ হোৱা নাই, তাত কি কি ফিচাৰ্ছ থাকিব, কি ইঞ্জিন হ'ব সেইবোৰ মানে ওলাইছে। ফিচাৰ্ছৰ কথা ক'বলৈ গ'লে লোডেড থাকিব এপল কাৰপ্লে, এণ্ড্ৰইড অটো, ৱায়াৰলেছ চাৰ্জ, এডাছো দিছে, এডাছ 3 থাকিব। মানে ফুল ফিচাৰ্ছ লোডেড গাড়ী হ'ব সেইখন। ইঞ্জিনৰ কথা ক'বলৈ যায় অকল মানে আপুনি পেট্ৰলতে ল'ব পাৰিব, ডিজেলটো কমপ্লিট বন্ধ কৰি দিয়া হৈছে। ইঞ্জিনটো ব্যৱহাৰ কৰা হৈছে 1.5 লিটাৰ পেট্ৰল ইঞ্জিন, যিটো 160 পাৱাৰ দিব আৰু টৰ্কটো থাকিব মানে 260 নিউটন মিটাৰ। আৰু গাড়ীখন আমি সম্ভৱ মাৰ্চ মাহলৈকে লঞ্চ হৈ যাব, আৰু এতিয়ালৈকেতো লঞ্চ হোৱা নাই। তথাপিতো যদি আপোনালোকে ভাবিছে ছেগমেণ্টত যদি ল'ম বুলিকে, এদিনমান ৰৈ দিয়ক, গোটেই জেনেৰেশ্যনটো চেঞ্জ হৈ যাব। কোনখন ল'লে মানে বেষ্ট হ'ব, নতুন ফেচিলিটি থাকিব নাই। ভাৰ্নাৰখনটো সকলোৰে পচন্দৰে হয়, সকলোৰে মানে ভাল পায় দেখি পানি। চেডান গাড়ী যোনবোৰে ভাল পায় সেইসকলৰ বাবে ভাৰ্নাৰখন যোনখন এতিয়া নতুনকৈ ওলাব, তো সেইখন মই ভাবোঁ বহুত ভাল হ'ব চাগে। আমি যিমানটো ইনফৰমেশ্যন পাইছোঁ সেই ইনফৰমেশ্যনবোৰে আপোনালোকত শ্বেয়াৰ কৰোঁ, আৰু সেইবাবে আপুনি এই ভিডিঅ'টো লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেদৰে ভিডিঅ' বনাই থাকিম। আজিলৈ ইমানেই, ধন্যবাদ।